সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলোঁ। যোৱাকালি অসম ইলেকশ্যন কমিশনে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰাৰ দিনটোতে ঢকুৱাখানা ব্লক কংগ্ৰেছৰ সভাপতি তৰুণ চেতিয়াদেৱক অপসাৰণ কৰাৰ প্ৰতিবাদত আজি ঢকুৱাখানা পাৰ্টীয়ে কংগ্ৰেছীসকলে ক্ষোভ আৰু উদ্বেগ প্ৰকাশ কৰিছে। আৰু তাৰ প্ৰতিবাদতে মই কাৰ্যনিৰ্বাহ কৰি থকা উপসভাপতিৰ পদটো আজি এই আপোনালোকৰ জৰিয়তে পদত্যাগ কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। মই ঢকুৱাখানা ব্লক মহিলা কংগ্ৰেছৰ সভানেত্ৰীৰ দায়িত্বত এতিয়ালৈকে আছোঁ থাকিব। আৰু মই যি সভানেত্ৰীৰ দায়িত্বত আছোঁ, মই সঁচাকৈ কৈছোঁ, মই সভানেত্ৰীটো খুব ভাল ধৰণে কৰি মহিলাখিনিৰ মাজত কিবা এটা আনিম বুলি ভাবিছিলোঁ। কিন্তু এনেকুৱা ক্ষেত্ৰত দল যে ধ্বংস হ'বলৈ গৈ আছে সেইটো খাটাত, গতিকে মই মোৰ দায়িত্বৰ পৰা আজি এই মুহূৰ্তৰ পৰা মই ত্যাগ কৰিছোঁ, পদত্যাগ কৰিছোঁ। আজি এই সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছোঁ, যিদিনাখনলৈকে অসমত ভূপেন বৰা থাকিব, অসমৰ সভাপতি ভূপেন বৰা থাকিব, সেইদিনাখনলৈকে অসমত কংগ্ৰেছ দল নাথাকে, কংগ্ৰেছ দল নিশ্চিহ্ন হ'ব। গতিকে ভূপেন বৰা থকালৈকে মই কংগ্ৰেছ দলত নাই। আৰু ভূপেন বৰা যিদিনা কংগ্ৰেছ দলৰ পৰা আঁতৰিব সেইদিনাখনি মই পুনৰ আহিম কংগ্ৰেছলৈ। তাৰ কাৰণে মই আজি পদত্যাগ হাৰি মণ্ডল কংগ্ৰেছৰ সভাপতি, মোৰ নাম নৰেন কাউ, আৰু মিচিং অট'নমাছ কাউন্সিলৰ 21 নং বৰুণাই সমষ্টিৰ হাৰি মণ্ডল কংগ্ৰেছৰ সভাপতি আৰু 21 নং বৰুণাই সমষ্টিৰ মিচিং অট'নমাছ কাউন্সিল MSCৰ যিটো চেয়াৰমেন, দুইটা পদে মোৰ পদত্যাগ। মই এটা গন্ধ পাইছোঁ। মই স্পষ্টপতি মানুহ, মই ক'বলৈ কাৰো ভয় নকৰোঁ। যেনেকৈ বপু সমষ্টিৰ বিধায়িকা নন্দিতা দাস, বটদ্ৰৱাৰ সমষ্টিৰ বিধায়িকা শিৱামণি বৰাই টকা লেনদেনৰ ব্লক সভাপতি ভঙা পতা কৰিছে বুলি কৈছে। আৰু মই এতিয়া সেইটোকে গন্ধ পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মহোদয় ধনৰ লোভত পৰি 4-5 মাহত ঢকুৱাখানাত প্ৰৱেশ কৰা সুৰজিৎ দলে নেতৃত্বত ব্লক কংগ্ৰেছ ভাঙিছে। গতিকে মই মণ্ডল সভাপতিৰ লগতে আৰু লখিমপুৰ জিলা কংগ্ৰেছৰ SC ডিপাৰ্টমেণ্টৰ ভাইচ চেয়াৰমেন আছিলোঁ। দুইটা পদৰ পৰা মই পদত্যাগ কৰিছোঁ বুলি ঘোষণা কৰিছোঁ। মই পটুৱাখানা মণ্ডল কংগ্ৰেছৰ সভাপতি হিচাপে আজি 5 বছৰ কাল যি ধৰণে দলটোক আগুৱাই নিছিলোঁ, শক্তিশালী কৰিছিলোঁ, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি মাননীয় ভূপেন বৰা ছাৰে যে বজাৰত মানে আলু কিনাৰ নিচিনাকৈ পইচা পালে মানে য'তে ত'তে মানে পদবী দি যি ধৰণৰ এতিয়া মানে পঞ্চায়ত নিৰ্বাচনত মানে অসুবিধা সৃষ্টি কৰিলে, তাকে এই কিনা কাৰ্যত আমি মৰ্মাহত হৈছোঁ। আৰু ঢকুৱাখানা ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি মোৰ বন্ধুবৰ তৰুণ চেতিয়া যেতিয়া নাই, আমিও নাই কাৰণে মই ঢকুৱাখানা অন্তৰ্গত পটুৱাখানা মণ্ডল কংগ্ৰেছ কমিটিৰ ফালৰ পৰা মোৰ সভাপতি পদ সভাপতি নমস্কাৰ। মই মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটি আমাৰ যিটো আচৰিত খবৰকেইটা যিটো সিদ্ধান্ত গ্ৰহণ কৰিলোঁ, সেই সিদ্ধান্তৰ প্ৰতিবাদ জনাই মই আজি মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতিৰ পদৰ পৰা আপোনাৰ মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি মই আজি মোৰ পদবীৰ পৰা মই আজি অনুমতি লৈছোঁ। ধন্যবাদ। মণ্ডলৰ সভাপতি হিচাপে কাৰ্যত আছিলোঁ। আশা কৰিলে সেই আশাটো ভংগ হৈ যায়, শেষ হৈ গৈছোঁ। সেইকাৰণে মই অতি দুখেৰে দুখ প্ৰকাশ কৰিছোঁ। আৰু মই আজি মোৰ পদৰ পৰা মই সাংবাদিক বন্ধুসকল, নাম বিভাৰণী বসুন্ধৰা। মই বৰ্তমান ঢকুৱাখানা ব্লক কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্টৰ দায়িত্বত আছিলোঁ। মোৰ তৰুণ চেতিয়াদেৱৰ লগতে মোৰ ভাইচ প্ৰেচিডেণ্ট হিচাপে সকলো দায়িত্ব আজি অব্যাহতি লৈছোঁ। আৰু দলত থাকিম, কিন্তু দলীয় কাম কাজৰ পৰা অব্যাহতি লৈছোঁ। মই সাংবাদিক বন্ধুসকললৈ মোৰ ফালৰ পৰা মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনৰ পৰা আমি এই দলৰ কাম কাজৰ পৰা আমি অব্যাহতি লৈ আমি সদায় কংগ্ৰেছ দলতে থাকিম। যি আমাৰ দায়িত্ব পালন কৰিব লাগে, সেই দায়িত্ব আমি পালন নকৰোঁ বুলি ঢকুৱাখানা ব্লক কংগ্ৰেছৰ উপসভানেত্ৰী যিটো দায়িত্ব দিছে, সেই দায়িত্বৰ পৰা আজি অব্যাহতি